ব্লেক কফি বনাবলৈ মই লৈছোঁ 1 গ্লাছ অফ নৰ্মেল ৱাটাৰ কফি পাউডাৰ আমাক লাগিব 1 টিস্পুন এণ্ড এট লাষ্ট আমাক লাগিব 2 ইঞ্চিমান ডালচেনি প্ৰথমতে মই গেছটো জ্বলাই ল'ম গেছটো জ্বলাই লোৱাৰ পিছত মই চচপেনটো পাতি দিছোঁ তাৰপিছত আমি 1 গ্লাছ পানী ঢালি দিম পানীখিনি অকণমান গৰম হৈ ল'ব দিব পানীখিনি গৰম হৈ যোৱাৰ লগে লগে আমি তাত ঢালি দিম 1 টিস্পুন অফ কফি পাউডাৰ দেন ডালচেনি এড কৰি দিব এতিয়া আমি এইখিনি অকণমান উতলাই ল'ম আৰু যেতিয়া এইখিনি উতলি আহে তেতিয়া আমি গেছটো অফ কৰি দিম এয়া দেখিছে উতলি আহিছে এতিয়া আমি গেছটো অফ কৰি দিম আমি এই কফিখিনি চাকনিয়েদি চাকি ল'ম এণ্ড এইটো আমাৰ ব্লেক কফিটো ৰেডি হৈ গ'ল